আজি এই ভিডিঅ'টোত মই মাটিৰ বায়নাপত্ৰ কেনেকৈ কৰে, কেনেকৈ ড্ৰাফটিংটো হয় মই এইটো দেখাম। মানে লেণ্ড চেল এগ্ৰিমেণ্ট যোনটো কয়, যেতিয়া দুজন মানে বায়াৰ আৰু সেলাৰ মানে কিনোতা আৰু বেচোতাৰ মাজত যোনখিনি চুক্তিবদ্ধ হয় যে মাটিটো পইচা ইমান এডভান্স পে'মেণ্ট কৰিলোঁ, ইমানখিনি বাকী থাকিল, মানে চেল ডিডটো যোনটো এক্সিকিউট হয় তাৰ আগত যোনটো এগ্ৰিমেণ্ট হয়, লেণ্ড এণ্ড বায়নাপত্ৰ বুলি কওঁ। চ' এইটো এটা বায়নাপত্ৰ, নটাৰাইজড বায়নাপত্ৰ। মই এইটো দেখাই আছোঁ কেনেকৈ এইটো ড্ৰাফ্ট কৰা হয়। চ' ইষ্টামত কৰিলে প্ৰথমতে ফাৰ্ষ্ট পেজ এই জেগা যিহেতু কম থাকে, ইয়াতে লিখা থাকে এগ্ৰিমেণ্ট ফৰ লেণ্ড চেল। তাৰপিছত এইটো ইংলিছত কৰা আছে। দিছ এগ্ৰিমেণ্ট অফ লেণ্ড চেল ইজ মেড অন ইমান তাৰিখত হৈছে, ইয়াত ক্লাছিফাইড হৈছে এইটো। তাৰপিছত ছেকেণ্ড পেজত কাৰ মাজত হৈছে, ইয়াতে এইটো হৈছে চেলাৰ। ঠিক আছে, তেখেত হৈছে চেলাৰ আৰু এণ্ড এইটো বায়াৰ। ঠিক আছে, বায়াৰৰ মাজত হৈছে, এইখিনি লিখা থাকিব, চাই ল'ব। তাৰপিছত ইয়াতে তেওঁ কোনখিনি মাটিৰ মানে পাট্টাদাৰ হয় আৰু মাটিখিনিত কিবা লিটিগেশ্যন আছে নেকি সেইখিনি ডিছক্ৰিপশ্যন কৰি দিছে আৰু ইয়াতে এগ্ৰিমেণ্টত। আৰু কিয় মানে বিকি আছে, কিমান এমাউণ্টত বিকি আছে, টোটেল এমাউণ্টটো ইয়াতে লিখাৰ পিছত পাৰ্মিশ্যন নোলোৱালৈকে এইটো ভেলিড থাকিব। যেতিয়া পাৰ্মিশ্যন ওলোৱা হ'ব, ওলোৱাৰ পিছত চাব ৰেজিষ্টাৰ মাটিখিনি মানে হেণ্ড অভাৰ কৰি দিয়া হ'ব, ডিড এক্সিকিউট হ'ব, সেইখিনি লিখা আছে। কণ্ডিশ্যনখিনি ইয়াতে এটা এটা দিয়া আছে, কিমান এডভান্স দিলে আজি, কিমান ৰেজিষ্টাৰীৰ সময়ত দিব, তাৰপিছত আজিৰ প্ৰপ'জিশ্যন দিয়া হ'ল মাটিটোত, সেইখিনি গোটেই এটা এটাকৈ পইণ্টছ উল্লেখ কৰি দিয়া আছে। ইয়াতে আপুনি নিজৰ কণ্ডিশ্যন দিব পাৰে যে যেতিয়ালৈকে মাটিখিনি দিয়া নহয় মানে তেতিয়ালৈকে এই ডিডখন ভেলিড থাকিব। ঠিক আছে, চ' ইয়াতে ইয়াতে বহুত কণ্ডিশ্যন আপোনালোকে দিব পাৰে, যেতিয়ালৈকে তেওঁ যাতে ঘূৰাই ল'ব নোৱাৰে, এডভান্স লোৱাৰ পিছত যাতে কিছু বেলেগক চেল কৰি দিব নোৱাৰে, আকৌ বায়না কৰিব নোৱাৰে, নহ'লে আমি কি কৰিম, লিগেল একশ্যন ল'ম। ইয়াতে এনেকুৱা কণ্ডিশ্যনবোৰ দিয়া থাকে। এইখিনি 1ৰ পৰা টাৰ্মছ এণ্ড কণ্ডিশ্যন, 1ৰ পৰা 11টা কণ্ডিশ্যন দিয়া আছে। আৰু ইয়াতে 4 দিশাখন দিয়া আছে, ইয়াতে নৰ্থ, চাউথ, ৱেষ্ট, ইষ্ট, ৱেষ্ট, শ্বেডুলত কিমানখিনি আছে, কি বাউণ্ডেড বাই কোন কোন আছে। তাৰপিছত ইয়াতে উইটনেছখিনি দিয়া আছে, নাম্বাৰ 1 উইটনেছ, ছেকেণ্ড উইটনেছ, আৰু ইয়াতে ফাৰ্ষ্ট পাৰ্টি হৈছে সেলাৰ, ছেকেণ্ড পাৰ্টি হৈছে বায়াৰ। চ' এনেকৈ আমি বায়নাপত্ৰখন, মাটিৰ বায়নাপত্ৰ কৰিব পাৰোঁ। চ' যদি আপোনালোকক এইটো বিচাৰে মোক তাতে কমেণ্টত মেইল কৰিলে হয়, মই শ্বেয়াৰ কৰি দিম।